নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, DEEৰ দ্বাৰা প্ৰকাশিত 9354টা খালী পদৰ শিক্ষকৰ বিজ্ঞাপনত ইতিমধ্যে আবেদন প্ৰক্ৰিয়া চলি আছে আৰু বহুতো বন্ধুৱে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিছে। তো নতুনকৈ যিসকল বন্ধু বান্ধৱী অসম টেট 2021 উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে মই কেইটামান কথা এই সন্দৰ্ভত ক'ব বিচাৰিছোঁ। অসম টেট 2021ৰ ফলাফলৰ পিছত বহুতো বান্ধৱীয়ে সুধি আছে যে আমি নতুনকৈ এপ্লাই কৰিব পাৰিম নে নাই, বা এপ্লাই কৰিবলৈ হ'লে আমিতো এতিয়া চাৰ্টিফিকেট পোৱা নাই, তেনেহ'লে কি কৰিব লাগিব। এই সন্দৰ্ভত মই আপোনালোকক কেইটামান কথা ক'ব বিচাৰিছোঁ। আপোনালোকে এই আবেদনটোত এইটো শিক্ষকৰ বিজ্ঞাপন ওলাইছে, সেই বিজ্ঞাপনটোত আপোনালোকে আবেদন কৰিব পাৰিব। গোটেই ৰিক্ৰুইটমেণ্ট প্ৰচেছটোৰ যিটো প্ৰথম কণ্ডিশ্যন দিছিলে, তো তাৰে প্ৰথম চৰ্তটোত ধুনীয়াকৈ লিখা আছে যে যিসকলে অক্টোবৰ মাহত অনুষ্ঠিত হোৱা অসম টেটত উত্তীৰ্ণ হ'ব, ফলাফলৰ ঘোষণাৰ পিছত তেওঁলোকে এপ্লাই কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব, কিন্তু যিহেতুকে মাৰ্কশ্বিট আৰু আপোনালোকক মাৰ্কশ্বিট তথা চাৰ্টিফিকেট এখনেই হয়, মাৰ্কশ্বিট কাম চাৰ্টিফিকেট যিহেতুকে দিয়া নাই, আপোনালোকে কেনেদৰে আবেদন কৰিব। তো বন্ধু বান্ধৱীসকল, তো সেই ক্ষেত্ৰত মই আপোনালোকক ক'ম, আপোনালোকে ইমান খৰধৰকৈ এপ্লাই নকৰিব। যিহেতুকে বিজ্ঞাপনৰ জাননীখনত লিখাই আছিল যে প্ৰয়োজনীয় ডকুমেণ্ট কি লাগিব, তেনে ক্ষেত্ৰত আপোনালোকে 9 নম্বৰ পইণ্টটো চাব, তাত চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ আছাম টেট বুলি আছে। তো তেনে ক্ষেত্ৰত চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট প্ৰয়োজনীয় হ'ব। তো যদি বেলেগ কিবা পদ্ধতি উলিয়াই নিশ্চয় আপোনালোকক নতুনকৈ ন'টিছ দিব। তেনে ক্ষেত্ৰত আপোনালোকে ইমান খৰধৰ নকৰিব, যিহেতুকে আবেদন প্ৰক্ৰিয়াটোত এবাৰ এপ্লাই কৰাৰ পিছত শুধৰণিৰ ব্যৱস্থা নাই। গতিকে খৰধৰ নকৰিব, আপোনালোকে অকণমান সময় ৱেইট কৰক, যিহেতুকে 31 তাৰিখলৈ আৰু বহুকেইটা দিন আছে তাৰ মাজতে। তো আপোনালোকে অপেক্ষা কৰক বন্ধু বান্ধৱীসকল। তো বন্ধু বান্ধৱীসকল, ইমানখিনিয়ে আছিল ভিডিঅ'টো। মই শেষত আপোনালোকক এটাই কথাই কওঁ, নতুন জাননী নাহালৈ আপোনালোকে এপ্লাই নকৰিব, আৰু নতুন কিবা আপডেট আহিলে মই আপোনালোকক নিশ্চয় জনাম। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।